বন্ধুসকল নমস্কাৰ স্বাগতম জনাইছো মই এটি নতুন ব্লগলে আৰু মই আজি ক'ত যাম জানেনে বাৰু পৃথিৱীৰ বৃহত্তম নদীদ্বীপ সত্ৰ নগৰী মাজুলীলৈ আৰু মোৰ মানে গোটেই ফেমিলি যাব একেলগে আমি মানে খুৰা আইতা মামী আইতা ককা আইতা সব যাব আৰু আপোনালোকে মোৰ এই ব্লগটো প্ৰথমৰ পৰা শেষলৈকে কিন্তু চাই থাকিব দেই মাজুলীত মই কি চাওঁ আপোনালোকক মই সব দেখুৱাই যাম তেন্তে ভিডিঅ'টো স্কিপ কৰি নিদিব আকৌ তেতিয়াহ'লে আপোনালোকে চাব নগ'ল এতিয়া আমাৰ ট্ৰেভেল অলপ পালোহি এইফালে আমাৰ আইতাহঁত বহিলেগে এতিয়া মোৰ যাওঁ বহিবলৈ তেতিয়াহ'লে আহি যাব আৰু এইফালে আমাৰ বটি এইফালে আমাৰ মাহী এটা তেতিয়াহ'লে আহি যাব হৈছে আমাৰ জয়া খুৰী আৰু এইফালে হৈছে মোৰ ফ্ৰেভেট দাদা মোক দেখা হেল্ল' বন্ধুসকল এয়া মানে আমি এতিয়া গৈ আছো কেতিয়া পাম সেই বন্ধুসকল আমি আহি বগীবিল দলঙৰ ওপৰত উঠি গ'লোহি কৃষ্ণ বাবু কিমান দেৰি যে লাগিলে উঠিবলৈ আৰু কিমান দেৰি আছে যাবলৈ নাজানো সেইকাৰণে বন্ধুসকল আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু প্ৰথমৰ পৰা একেলগে চাই থাকিব দেই স্কিপ নকৰিব সেই বন্ধুসকল এতিয়া আমি আহি আছো আৰু সেইফালে আমাৰ সৰু মামী এটা আছে একদম গালত হাতটো বহি আছে আৰু এইফালে আমাৰ বৌতি আৰু এইফালে আমাৰ মামী এটা একদম পুৰা মজাকৈ ভিডিঅ' কৰি আছে আৰু ছাইডত আছে আমাৰ শকত মাহী এটা খালি অকণমান মানে দেখুৱাব পৰা নাই প্ৰব্লেম হৈছে আৰু শকত মাহী এটা সেইকাৰণে এটাও মানে বৈদ্য দেই আৰু এইফালে আমাৰ কোনো কৰি এইফালে আমাৰ মাহী এটা আৰু এইফালে আমাৰ বা আৰু এইফালে ব্লেক চশমা পিন্ধা থকা বাবু আৰু এইফালে আছে আমাৰ ৰিয়ান ভাই আৰু এইফালে আছে আমাৰ জয়া তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই বন্ধুসকল আপোনালোকে আগফালে চাওকচোন বাহ কি মনোমোহা দৃশ্য আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আকৌ দেই সেই বন্ধুসকল দলং পাৰ হৈ আমি এতিয়া আহিলোঁ আৰু আমাৰ মানে বহুত ভোক লাগিছে কাৰণ ৰাতিপুৱা 3টা বজাতে উঠা সেইকাৰণে আমি এতিয়া পেট পূজা কৰিছোঁ মানে চাহ তাহ খাইছোঁ আৰু চবে মানে পূৰা খোৱা কামোৰা লাগি আছে আৰু সেইফালে চাওকচোন আমাৰ ফুনু খুৰীয়ে লাহেকৈ আহি আছে আৰু আমাৰ পিতাইহঁতে পূৰা খাই আছে তেতিয়াহ'লে বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এইফালে চাওকচোন আমাৰ বৌতিহঁতে চববোৰ ফেমিলি মিলি একেলগে খাই আছে বন্ধুসকল এইফালে চাওকচোন আমাৰ বৌতি আৰু সেইফালে আছে আমাৰ মহা ককা মানে পুৰা একদম ডান্স ঘৰত লাগি আছে দেই মজা আৰু বন্ধুসকল আপোনালোকৰ মানে কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কমেণ্টত জনাব আকৌ দেই বন্ধুসকল আগফালে চাওকচোন কিমান ধুনীয়া ৰাস্তা আৰু এনেকুৱা ধুনীয়া ৰাস্তা হ'লে ড্ৰাইভাৰবিলাকেও গাড়ী চলাই ভাল পায় নহয়নে বাৰু বন্ধুসকল সেই বন্ধুসকল আমি এতিয়া মাজুলী পালোহি আৰু মোৰ পিছফালে আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু ব'লক আমি এতিয়া আউনীআটী সত্ৰলৈ সোমাওঁ তেতিয়াহ'লে মোৰ পিছে আপোনালোকে আহি থাকক আৰু বন্ধুসকল চাওকচোন ইমান ধুনীয়া পেন লৈছে এইফালে আছে কাছ বল আছে কিমান ধুনীয়া আছে মোৰ পেন এটা ল'ম বুলি ভাবিছোঁ তেতিয়াহ'লে আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো চাই থাকক এইফালে আমি সত্ৰৰ গেট পালোহি আৰু মই এইফালে ধুনীয়া পেন এটা কিনিলোঁ আৰু বন্ধুসকল এইফালে আমাৰ গোটেই পৰিয়াল আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মই এতিয়া সত্ৰৰ ভিতৰলৈ যাওঁ মই সত্ৰৰ ভিতৰত কি দেখোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক আকৌ দেই সেই বন্ধুসকল ভিতৰলৈ পালোহি সেই বন্ধুসকল এইফালে চাওকচোন আপোনালোকে শালিকাই নামঘৰৰ ভিতৰত চাউল খাইছে ইমান ধুনীয়াকৈ আৰু এইফালে ভকত বহি আছে আৰু এইফালে ভকতে খোল তাল লৈ পিনি নাম গাই আছে কিমান ধুনীয়া দৃশ্য আপোনালোকে চাওকচোন বাৰু
মনৰ সদ্বাঞ্চলকে পৰিপূৰ্ণ কৰি মহাপুৰুষজনক ভক্তি বৃদ্ধি কৰি উন্নতি বিধান কৰি গোবিন্দ মহাপুৰুষে কৃপা সেই বন্ধুসকল আমাৰ এতিয়া চাকি বন্তি দি হৈ গ'ল আৰু আমি এতিয়া আৰু মানে নামঘৰ সত্ৰ ফুৰিমগৈ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক দেই ওলাইছোঁ আন এখন সত্ৰলৈ তেতিয়াহ'লে ব'ল আৰু বন্ধুসকল সেইফালে আমাৰ পৰিয়ালৰ মানুহ এইফালে আমাৰ বটি চাই দিয়ে এবাৰ এতিয়া বটি মই আমাৰ গোটেই ফেমিলিটো বেলেগখন সত্ৰলৈ গৈছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক সেই বন্ধুসকল এয়া দেখিছে আমি এতিয়া সত্ৰৰ বহা ভিতৰলৈ সোমাই আহিছোঁ সেই বন্ধুসকল আমি সদায় সৰু সৰু তুলসী গছে দেখি আহিছোঁ আৰু এই খুঁটাটো চাওকচোন এই খুঁটাটো হৈছে তুলসীৰ বৃহৎ ডাঙৰ খুঁটা আৰু এই খুঁটাটো ক'ত আছে আপোনালোকে জানেনে বাৰু এই খুঁটাটো আছে মাজুলী আউনীআটী সত্ৰৰ ইমান দিনৰ পুৰণা খুঁটা আৰু এতিয়াও কিমান ধুনীয়াকৈ থৈ দিয়া আছে আপোনালোকে চাওকচোন বাৰু সেই বন্ধুসকল আমি এতিয়া শ্ৰী শ্ৰী চামগুৰি সত্ৰলৈ আহিছোঁ আৰু ইয়াত বহুতো মুখা শিল্প আছে য'ত মুখা বনাই থাকে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া সকলোবোৰ আমাৰ গাড়ীৰ পৰা নামিছে এতিয়া আমি চামগৈ বনাই লোৱা হয় তাৰপিছত গোবৰ তাৰপিছত এই কাপোৰ মৰা হয় এয়া চব বন্ধুসকল কিমান সুন্দৰকৈ বনাই আছে এই কুমৰা মাটি দি যিটো এই যে কলৰ টেকেলি বনাই সেই মাটিটো আমি সংগ্ৰহ কৰোঁ তাৰপিছত এই কাপোৰটো শুকোৱাৰ পাছতে এই গোবৰ মাটি দি বিভিন্ন গড়বোৰ দিয়া যায় এই গড়টো এতিয়া দিয়াৰ পাছত এইটো যেতিয়া শুকাব তাৰপিছত আকৌ কাপোৰ মাৰি শুকুৱাই পেলাই ৰং কৰি পোৱা হ'ব সেই বন্ধুসকল এয়া চাওকচোন কি ধুনীয়া দৰে মূৰ্তি বনাইছে আৰু চব কিমান গাল মূৰ্তি আছে কিমান ধুনীয়া মূৰ্তি আছে আপোনালোকে চাওকচোন বাৰু বাঁহৰ কাঠিয়ে ফ্ৰেমটো বনোৱা হয় আৰু এইফালে বহুত গাল মুখা ধেৰ আছে মানে আপোনালোকে চাওকচোন কষ্ট আছে বেছি এইটো তোমাৰ এই জটায়ু পুথি ৰামায়ণত জ্বলাই মুখা শিল্প বনোৱা হেৰিখিনি জটায়ু বনাইছে আমেৰিকা পোখাপাত গ'ল নেকি ঠিক আছে আৰু বন্ধুসকল দেখিছেনে দেখি পিনি একদম ভয় লাগি গৈছে দেই সেই বন্ধুসকল ভিতৰত চাওকচোন বাৰু বাপৰে বৈদ্য ডাঙৰ হাতী এটা আছে দেই মানে বনাই থৈছে সেই বন্ধুসকল আমি ভিতৰলৈ যাওঁ ঘৰটো কমপ্লিট হোৱা নাছিল আপোনালোকে কৈছিলে ঘৰটো কমপ্লিট হোৱাকে আমি বনাইহে আছো শৰণলৈ এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিলে এজোপা বৃহৎ আকাৰ চাম গছৰ গুৰি সেইকাৰণে মন্দিৰে চামগুৰি হ'ল সেইকাৰণে হ'ল
কি ক'লে এজোপা বৃহৎ আকাৰৰ চাম গছ এই চাম গছ চনটো কিমান কৈছিলে আকৌ এবাৰ কৈ দিয়কচোন 1663 খ্ৰীষ্টাব্দ আৰু তেতিয়া প্ৰথমজন সত্ৰাধিকাৰ চক্ৰপাণি আটাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প গুৰুজনাই 500 বছৰৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাঙা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমী অধ্যক্ষ হ'ল তেওঁৰ দিনতে মুখা শিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমী যোগেদি আৰু সেই সৌভাগ্যতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিলে মোৰ প্ৰথম পিঠিয়ে লাভ কৰিছিলোঁ এইখন তাম্ৰপত্ৰ চাওক এই আব্দুল কালামৰ লগত এইখন এখন পত্ৰ আছে আব্দুল কালামৰ লগত এইখন এখন আছে হয় আৰু তেতিয়াই বিশ্বৰ লোক আহিব ল'লে মাজুলী মুখা শিল্প চাবলৈ আগতে আমিও বনোৱা নাছিলোঁ এখেত যেতিয়া আহিছিলে এখেত এবাৰ আহি গৈছে এখেত অহাৰ পাছত এতিয়া আমাৰ ঘৰ হোৱাই নাই ভালকৈ বনোৱাই নাই তেখেতে আধা বনোৱা সেই কথা আহিছে গতিকে লাহে লাহে বিশ্বৰ লোক আহিবলৈ হ'লে আমিও সেই মুখা মিউজিয়াম বুলি এটা ঘৰ তৈয়াৰ কৰি এতিয়া ৰাইজকে সকলো দেখুৱাবৰ কাৰণে আৰু চামগুৰিহঁতো চাবলগীয়া বস্তু এইটোৱে আৰু আমাৰ মুখা আমি প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ এনেকৈ এইটো তাৰপিছত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত গৰু গোবৰে চেহেৰা বনাওঁ তাৰপিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰওঁ এটা মানে পৰ্যায়ক্ৰমে গৈ থাকিব 5টা পৰ্যায় এটা মুখা বনাওঁ আৰু এই মুখাক আমি 3টা ভাগত বনাওঁ যেনে এতিয়া আপোনালোকে প্ৰণাম জনাইছে সেয়া নৰসিংহ ভগৱানৰ বিষ্ণু নৰসিংহ তাৰ কাষতে আছে সৰুকৈ সেয়া নৰসিংহ লোককাই মুখা বুলি কয় এয়া কুম্ভকৰ্ণ এয়া বৰ মুখা আৰু এইবিলাক হ'ল মুখ মুখা যেতিয়া ভাওনা কৰোঁ আমি এইবিলাক পিন্ধি লওঁ ধৰক সীতাহন বালি বৰাবন গতিকে আমাৰ এয়া মুখা শিল্পৰ এইটো বৈশিষ্ট্য আৰু এইটো হ'ল ৰাসত যে ওলাই অঘাসুৰ গোপপালকে যে গেলিছিলে এইটো অঘাসুৰ চলাব অঘাসুৰ বুলি কয় কৃষ্ণক বধিবৰ কাৰণে কংসই যে অসুৰ হোৱা পঠিয়াইছিলে অঘাসুৰ উত্তৰনাথ সত্ৰবাদ সেইটো আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছো আমি এতিয়া দেখিছেনে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ পাই গ'লো আৰু কমলাবাৰী সত্ৰত কি আছে মই আপোনালোকক দেখাই যাম ভিডিঅ'টো আপোনালোকে চাব এই সত্ৰৰ ইয়াত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ লিখা আছে এতিয়া মই গৈ মানে বিকাশ খুলি লোৱা পাইছোঁ মই যাওঁ ঘৰ ক'ত দুলীয়াজানত দুলীয়াজানৰ কোন চোৱাত দুলীয়াজানৰ কোন চোৱাত তোমালোকৰ আমাৰ হেৰি বামকুটা সেই বন্ধুসকল আমি এতিয়া কমলাবাৰী সত্ৰৰ পৰা যাবলৈ ওলাইছো আৰু এইফালে চাওকচোন কি দৃশ্য আৰবিৰ পৰা যুদ্ধ লাগি আছে তেতিয়াহ'লে বলক আমি ইয়াৰ পৰা যাওঁ ঐ তহঁতি যুদ্ধ লাগি থাক দেই তেতিয়াহ'লে বন্ধুসকল এহঁতক যুদ্ধ লাগি থাকিবলৈ দিয়ক আমি যাওঁ সেই বন্ধুসকল আমি এতিয়া আকৌ পুনৰ দুলীয়াজানলৈ যাব লৈছোঁ মই আপোনালোকক বহুতগাল সত্ৰ দেখালোঁ সত্ৰবোৰ দেখালোঁ আৰু ময়ো আজি ফাৰ্ষ্ট আহিছোঁ বৰ এক্সাইটেড হৈছিলোঁ প্ৰথম মানে আহোঁতে আৰু আজি ব্লগটো এইখিনিতে সামৰিছোঁ আৰু মানে বেছিকৈ কথা ক'ব নোৱাৰোঁ আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে কমেণ্টত জনাব কেনেকুৱা হ'ল লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই এইফালে দেখিছে নাই আমাৰ জুবিন গাৰ্গ এফালে বহি আছে দেই গান বা জুবিন গাৰ্গ এয়া শুইছে দেখিছেনে মানে পুৰা একদম বৈদ্য হৈছে আৰু আমাৰ পিতাইও পুৰা কুম্ভকৰ্ণ বন দিছে মানে দেখিছেনে বাৰু এই এতিয়া শোৱাৰ পৰা উঠি আকৌ মানে পুৰা ফূৰ্তি নাচ গানত লাগিলে চাওকচোন বাৰু বন্ধুসকল আকৌ এবাৰ ক'লো অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব